আজি হৈছে গৰু বিহু আৰু গৰুক নোৱাবৰ ধুৱাবৰ বাবে এইবোৰ সামগ্ৰী অনা হৈছে। দীঘলতি দীঘল পাত গৰু গোবাং জাত জাত মাই সৰু বাপে সৰু তই হবি বৰ গৰু। আৰু এইফালে আমাৰ আইতাই বাহিৰত বনাই আছে পিঠা। মাহঁতে বনোৱা পিঠাতকৈ কিন্তু আইতাই বনোৱা পিঠা খাইহে বেছি ভাল লাগে মোৰ। আৰু আইতাই বনাই আছে তিল পিঠা। আজি হৈছে মানুহ বিহু আৰু মই গা পা ধুই ল'লোঁ ৰাতিপুৱাই আৰু সকলোকে সেৱা কৰি ল'লোঁ। আৰু এয়া হৈছে পিঠা। এয়া খুৰীমাই দেউতাক সেৱা কৰিছে আৰু মায়ে ককাক। তাৰপিছত আমি গ'লোঁ 101 বিধ শাক তুলিবলৈ আৰু এয়া ভাইটিয়ে তুলি আছে কণ বিলাহী। এয়া আবেলি আহিল কণ কণ ল'ৰা ছোৱালীসকলৰ বিহুৱা দল আৰু এয়া ৰাতি ডাঙৰৰ। আজি যাম পেহীহঁতৰ ঘৰলৈ। এয়া আহি খাবলৈ দিলে চাহ। আজি আহিছিলোঁ পেহীহঁতৰ তাত আৰু এতিয়া যাবৰে হ'ল। মাহঁতে কিবা কিবি শাক পাচলি লৈ আছে আৰু মই এইফালে পুখুৰীৰ পাৰত এনেই অলপ ভিউটো এনজয় কৰি আছোঁ। খুব ভাল লাগিছে পৰিৱেশটো আৰু খুব ধুনীয়া বতাহ দি আছে। Few moments later.